প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফিট ইণ্ডিয়া মুভমেণ্ট দিল্লীৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মঞ্চত প্ৰদৰ্শিত হ'ল অসমীয়া জাতিৰ বাপতি সাহোন বিহু। वसंत के आगमन पर किया जाने वाला बिहू भालदरे बांसुरी और लोक धुनों पर मस्ती से झूमता है। ये देता है कंधे एया बिहुने हबई नोवारे। नाचनिये परिधान কৰা চাদৰ মেখেলাৰ ধৰণেই হওক অথবা নৃত্যৰ ভংগীমাই হওক কোনো পালৰ পৰাই এয়া বিহু নহয়। বিহুৰ নামত এয়া বিকৃত নৃত্যহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত দিল্লীৰ মঞ্চত এই বিহু দেখি কিছুদিন পূৰ্বে স্তম্ভিত হৈছিল প্ৰতিজন অসমীয়া। অসমৰ ৰাইজে ভাবিছিল এয়া কোনো অনা অসমীয়াৰ কাণ্ড। কিন্তু নহয়, ভুল আছিল এই ধাৰণা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত দেশৰ ৰাজধানীত বিহুক বিকৃত কৰাজন অনা অসমীয়া নহয়, অসমীয়াহে। ডান্স গ্ৰুপটোৰ নাম আছিল जेनिट डांस इंस्टीट्यूट प्राइवेट लिमिटेड। फिट इंडिया का कुछ प्रोग्राम था ना उस दिन, नरेंद्र मोदी प्राइम मिनिस्टर के सामने आप लोगों ने किया था। आप लोगों ने उसका कोरियोग्राफी आप लोगों ने किया था क्या? नहीं, आसमी डांसर्स ने किया था। आसमी डांसर्स ने किया था? आसमी डांसर बात कराओ मैं उनसे आपकी। और उनसे बात कराइए तो कौन है वो? हाँ, एक सेकेंड। हेलो सर। हाँ, ये जो आप लोगों ने जो फिट इंडिया में जो डांस दिखाया था ना प्राइम मिनिस्टर साहब के सर जी के सामने, आसमी डांस जो तो कोरियोग्राफ किसने किया था? আমি নহয় আপোনাৰ পৰা কোন ভালকৈ কওক। আপুনি অসমীয়া নেকি? অসমীয়া কওক। এই ডান্সটো আপোনালোকৰ কোনে কোৰিয়োগ্ৰাফ কৰিছিলে বা ড্ৰেছিং সেন্স? আমি কৰিছিলো আমি কৰিছিলো। আপোনাৰ নামটো জানিব পাৰিম নেকি? ঠিক আছে। মই আপোনাৰ নামটো জানিব। অমলান কি লিখে আপুনি? অমলান গগৈ। অসম তথা অসমীয়াৰ হিয়াৰ আমঠু বাপুতি সাহোন বিহুটিক এনে বিকৃত ৰূপত উপস্থাপন কৰা নৃত্য পৰিচালকজন আছিল অমলান গগৈ। দুলীয়াজানৰ এগৰাকী সচেতন ব্যক্তি উৎপল দত্তই কথা পাতিছিল অসমীয়াক লজ্জানত কৰা অমলান গগৈৰ সৈতে। কোনটো ঠাইত আপুনি তেনেকুৱা কষ্টিউম পিন্ধি হেনেকে নচা দেখিছে মোক এবাৰ বুজাই কওকচোন আপুনি। নহয় আমাৰ এইটো হৈ গ'ল দিল্লী চাইডটো ন, আমাৰ অসমৰ চাইডটো আমি কেতিয়াও আপুনি অসমীয়া বস্তু এটা আপুনি দিল্লীত ৰিপ্ৰেজেণ্ট কৰিছে, ভেৰি গুড, আমি খুব ভাল পাইছো। আপুনি এজন অসমৰ ল'ৰা হৈ অসমীয়া বস্তুটো আপুনি দিল্লীত প্ৰাইম মিনিষ্টাৰৰ আগত বা দেশে বিদেশে এটা বস্তু আপোনালোকে মানে ৰিপ্ৰেজেণ্ট কৰিছে, আমি খুব সুখী। কিন্তু আপুনি বস্তুটো ভুলকে বা এনেকুৱা টাইপত কিয় দেখাইছে যিটো বস্তুৰ দৃষ্টিকটো হৈছে? কষ্টিউমটো কমপ্লিট ভুল। অসমীয়া নাচনীয়ে বিহুৰ নাচনীয়ে তেনেকে কষ্টিউম পিন্ধা আপুনি ক'ত দেখিলে বাৰু? আপুনি মোক কওকচোন। গম পাইছো সেইটোত গোটেইটো আমাৰ পৰিচয় যিমান থাকে, যেনেকা গগনা গহনা চব মিক্স থাকে ন, যেনেকা হাতৰ আপুনি দেখাওক। আপুনি অসমক যদি ৰিপ্ৰেজেণ্ট কৰিছে, আপুনি যদি আপোনাৰ ঘৰখনক ৰিপ্ৰেজেণ্ট কৰিছে। তাৰ চক এটা কথা হয় জানা, আমি যিমান পাৰিছো আমি কৰিব লাগিব, লেকিন যোনটো বস্তু আমাৰ ইয়াত পাইছো কৰিছো আমি কৰিব চেষ্টা কৰিছো, লেকিন আমাৰ চব বস্তু এভৰিথিং পোৱা নাছিলো না, আমাৰ কম টাইমত আমি কৰিব চেষ্টা কৰিলো। কিন্তু মেখেলা চাদৰযোৰ তেনেকে অসমীয়া কোনজনী নাচনীয়ে পিন্ধি বিহুত নাচিছে আপুনি মোক এটা উদাহৰণ দিয়ক। মই আপোনাক এটা উদাহৰণ বিচাৰিছো। আৰু যিকেইটা নাচৰ ভংগীমা তেওঁলোকে দিছে, আপুনি এনেকুৱা ভংগীমাৰে নাচ নচা আপুনি ক'ত দেখিলে? আৰে ছাৰ, এটা চক কথা, মোৰ কথা শুনক চক। এতিয়া আমাৰ তাৰ পৰিৱেশ বেলেগ, ইয়াৰ পৰিৱেশ বেলেগ, লেকিন এইটো সৰুৰ পৰা সেই নিয়মটো পাই নাই। আমি যেনেকে সৰুৰ পৰা এটা নিয়ম পাই, এজন এটা ধান ৰোৱা কেনেকে সৃষ্টি হয় তেনেকুৱা নহয়, সেই বস্তুটো এটলিষ্ট যে চেষ্টা কৰিছে এই বস্তুটো আমি চেষ্টা কৰাটোত কোনোবা মানুহে ফ্ৰান্সৰ পৰা ছোৱালী আহি পিনি অসমত সত্ৰীয়া নৃত্য শিকিছেহি আৰু আমেৰিকাৰ পৰা ছোৱালী আহি ইয়াত বিহু নাচিছেহি। পাপনদাৰ লগতে বিহু গাইছে। ঠিক আছে হ'ব। মোৰ শ্ব' কাৰণে মই ৰখি আছো, এতিয়া আপুনি মোক ওলাব লাগে, সেইটো কাৰণে আৰু ঠিক আছে। ঢেৰ শ্ব' ৰখি আছে, ঢেৰ শ্ব' কৰি থাকক। কোন এই অমলান গগৈ?
নিজৰ জাতিটোৰ পৰিচয়ক দেশৰ ৰাজধানীত এইদৰে বিকৃত কৰাৰ পিছতো তিলমাত্ৰ অনুশোচনা নাই। सुरीली बांसुरी और लोक धुनों पर ইপিনে বিহুৰ এই বিকৃত ৰূপক লৈ সমগ্ৰ অসমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জেনিট ডান্স ইনষ্টিটিউট প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ লখিমপুৰ সদৰ থানাত এজাহাৰ দিছে টাই আহোম যুৱ ছাত্ৰ সন্মিলনৰ লখিমপুৰ জিলা সমিতিয়ে। বিৰুদ্ধাচৰণ কৰিছোঁ। আমি সদৰ থানাটো ইতিমধ্যে FIR দিছোঁ যে ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে, কাৰণ আমাৰ ভাষা সংস্কৃতিৰ ওপৰত বহিৰাগতৰ কোনোৱে যাতে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। বিহুৰ নামত যি অশ্লীলতা, আমাৰ যি সাজ পোছাক, যি লজ্জাজনকভাৱে তেওঁলোকে দেখাইছে, সঁচাকৈ আমি অতি লজ্জিত। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম। সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন।